বেকাৰ চলিনো মই কেনেকে হলো ভালকে সজাই পৰাই কলি এটা গল্পই হ'ব ইচ্ছা একাগ্ৰতা সাধনা এগিলাকৰ অভাৱ গল্পটোৰ বিভিন্ন উপাদান হ'ব প্ৰতিযোগিতাৰ সুজত পাত্তা নাপোৱাটো গল্পটোৰ তেজেদি হ'ব আমি ভাবিলি ডাঙৰ কথা নাভাবিলেও বাৰু চলি যাব বৰমূৰীয়াই নাভাবিলি কিন্তু প্ৰজন্মৰ পিছত প্ৰজন্ম এনকে ভুগি যাব ক'ব লগাটো বহুত আছে কৰপেনো আৰম্ভ কৰোঁ এটা বিশেষ পৰীক্ষা গল্পটোৰ বিষয়বস্তু হিচাপে ল'বা ভালকে পঢ়া শুনাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীৰ কাৰণে পৰীক্ষাটো বিৰাট দৰকাৰী নেদিলি নহয় এনেকুৱা আকৌ পৰীক্ষাটোৰ মায়া কিছুমানে ভাল নম্বৰ পাই পৰীক্ষাটোত পুখুৰী প্ৰাইভেট চৰকাৰী শিক্ষক হ'বলে পৰীক্ষাটো বেজাই দৰকাৰী আপোনালোকে কিজানি এটা আইডিয়া কৰিছে এই অলপতে বিএডৰ এন্ট্ৰেন্স আৰু কেইদিনমান আগতে ৰিজাল্টটো দিছে বহুতৰ সপোন এগৰাকী আদৰ্শ শিক্ষক হোৱা সেইকাৰণে পৰীক্ষাটো দিছে বহুতৰ কাৰণে এইটো এটা আকৌ অপশ্যন কি কৰি আছে বেলেগক ক'ব পাইছে বেলেগ চাকৰিৰ তুলনাত শিক্ষকৰ চাকৰি খৰকে ওলাই থাকে দুখীয়া ঘৰখনত যোৰা তাপেলি গিলা মাৰবাও সংস্থাপন এটা লাগে ৭-১৭ মিলাই চলি বিএডৰ এন্ট্ৰেন্সত বহে এইফালে আকৌ এন্ট্ৰেন্সৰ ফিজটো বছৰি বাঢ়ে হৰেণ মিস্ত্ৰী জীয়াকৰ পৰীক্ষাটো ভাল হৈছে চৰকাৰী ৩টা চিটত ১ নম্বৰৰ কাৰণে নাপালা বাপকে জীয়াকে দুয়োটাই টেম্পো এখনত উঠি প্ৰাইভেট এখনৰ ফালে খোজ ললা ৯৫,০০০ এডমিশ্যন ফিজ হৰেণ মিস্ত্ৰীয়ে হাত দাঙি দিলা হৰেণ মিস্ত্ৰী জীয়াকতকে ১০ নম্বৰ কম পোৱা আমাৰ বীৰেণ মহাজনৰ মাজু জীয়াটোৱে গোটাই চিটটো নাপোৱাই পোৱা দিলা অহা বছৰ কিবা এটা কৰিব লাগিব দে বুলি বাপকে জীয়াকে ঘৰক লাগি ঘূৰি গেল লাচিতত দোকানৰ পৰা ওলোৱা কাৰ্ট অফৰ প্ৰিণ্ট আউট খান টেবুলতে ভুখুৰি গেল কথাটোত বৰমূৰীয়া গিলাকে অলপ গুৰুত্ব দিব লাগে ৰাজনীতিৰ ঊৰ্ধত যায়ো শাসক বিৰোধী এগিলাকে এনেকুৱা ধৰণৰ কথাগিলাকত মাত দিব লাগে মানুহ সব বস্তু চিজিল লাগোতে লাগোতে অলপ সময় লাগে সেই সময় লওঁতে লওঁতে আমাৰ নিচিনা আকৌ বহুতৰ জীৱন পখুৰা লাগে